ৰাজীৱতীয়া ককাইদেউক এখনি ফুলাম গামোচাৰে আদৰণি জনাব। ৰাজীৱতীয়া ককাইদেউ প্ৰথমতে জনাইছিলে মোৰ ভাতৃপ্ৰতিম বন্ধু ময়ূৰ হাজৰিকা। ময়ূৰে মোক মেছেজ কৰিছিলে বোলে ৰাজীৱ দা আমাৰ গাঁৱত সোণালী জয়ন্তী পাতিছোঁ, আপোনাৰ কথা আলোচনা হৈছে। আৰু তাৰ পৰা সেয়া আৰম্ভণি। তাৰপিছত লক্ষ্যই ফোন কৰি মোক ইয়ালৈ অনাৰ ব্যৱস্থা কৰিলে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে। গতিকে তেওঁলোকলৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঊনৈছশ ৭৩ চনৰে জানুৱাৰী মাহৰ পহিলা দিনতে প্ৰতিষ্ঠা হ'ল জ্ঞানৰ মন্দিৰ এটি, যাৰ নাম চৌদিশে গ'ল বিয়পি। হেঞ্চুৱা মজলীয়া বিদ্যালয়খনি, হেঞ্চুৱা মজলীয়া বিদ্যালয়খনি। গতিকে এবাৰ হাত চাপৰি বিচাৰিছোঁ হেঞ্চুৱা মজলীয়া বিদ্যালয়ৰ কাৰণে। এদিন দুদিন কৰি বছৰে পাৰে হৈ সোণালী বৰ্ষতে আজি দিলেহি ভৰি। আটাইৰে স্নেহৰ জ্ঞানৰ মন্দিৰ হেঞ্চুৱা মজলীয়া বিদ্যালয়খনি। জগত বৰুৱাক শ্ৰদ্ধা জনাই সেৱাহে ধৰিলো প্ৰদীপ বৰুৱাক। ৰাইজৰ আশীৰ্বাদ ধীৰত লৈ সেৱাহে ধৰিলো গহীন গগৈ। বাবু ফুকন বিদ্যালয়ৰ প্ৰধান, বোলো বাবু ফুকন বিদ্যালয় প্ৰধান। তোমাকো জনাইছো সহস্ৰ প্ৰণাম, তোমাকো জনালো সহস্ৰ প্ৰণাম। গতিকে কেউজনৰ কাৰণে হাত চাপৰিটা লাগিব যিহেতু। আৰু বহুজন আছে যিসকলৰ শ্ৰম আৰু ত্যাগৰ বিনিময়ত আজি ৫০টা বছৰ গৰকিলে হেঞ্চুৱা মজলীয়া বিদ্যালয়। তাৰে এটা গান ১৯৭৩ চনৰে জানুৱাৰী মাহৰ পহিলা দিনতে, ১৯৭৩ চনৰে জানুৱাৰী মাহৰ পহিলা দিনতে প্ৰতিষ্ঠা হ'ল জ্ঞানৰ মন্দিৰ এটি, যাৰ নাম চৌদিশে গ'ল বিয়পি। হেঞ্চুৱা মজলীয়া বিদ্যালয়খনি, হেঞ্চুৱা মজলীয়া বিদ্যালয়খনি। এদিন দুদিন কৰি বছৰে পাৰে হৈ সোণালী বৰ্ষতে দিলেহি ভৰি, দিলেহি ভৰি। আটাইৰে স্নেহৰ জ্ঞানৰে মন্দিৰ, আটাইৰে স্নেহৰ জ্ঞানৰে মন্দিৰ হেঞ্চুৱা মজলীয়া বিদ্যালয়খনি, হেঞ্চুৱা মজলীয়া বিদ্যালয়খনি। জগত বৰুৱাক শ্ৰদ্ধা জনাই সেৱাহে ধৰিলো প্ৰদীপ বৰুৱাক। ৰাইজৰ আশীৰ্বাদ ধীৰত লৈ, ৰাইজৰ আশীৰ্বাদ লৈ সেৱাহে ধৰিলো গহীন গগৈ। বাবু ফুকন বিদ্যালয় প্ৰধান, বাবু ফুকন বিদ্যালয়ৰ প্ৰধান। তোমাকো জনালো সহস্ৰ প্ৰণাম, তোমাৰ ত্যাগকো জনালো সহস্ৰ প্ৰণাম। ১৯৭৩ চনৰে
জানুৱাৰী মাহৰ পহিলা দিনতে প্ৰতিষ্ঠা হ'ল জ্ঞানৰ মন্দিৰ এটি, যাৰ নাম চৌদিশে হ'ল বিয়পি। হেঞ্চুৱা মজলীয়া বিদ্যালয়খনি, হেঞ্চুৱা মজলীয়া বিদ্যালয়খনি, হেঞ্চুৱা মজলীয়া বিদ্যালয়খনি, হেঞ্চুৱা মজলীয়া বিদ্যালয়খনি। ধন্যবাদ ধন্যবাদ।